काय बा मोर सुनिना মানে মই এটা যাব বহুত দূৰত যাব ৰাইড কৰিবলৈ ওলাইছোঁ তেনেহ'লে গাইছ ভিডিঅ'টো শেষ কৰি লগাইছোঁ তো গাইছ এতিয়া বাজিল 4:50 হ'ল তো গাইছ এতিয়া যাম বুলি ভাবিছোঁ মানে 3 নম্বৰ সোমবাৰ আজি পানী ঢালিম বুলি ভাবিছোঁ তো গাইছ ভিডিঅ'টো শেষ কৰি লগাই চাব গাইছ আৰু যোনে চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি কাষত থকা ভিডিঅ'টো অল কৰি দিব তো গাইছ প্ৰায় 95 কিলোমিটাৰ যাব লাগিব তো গাইছ তেনেহ'লে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ শেষ কৰি লগাই চাব ফাইনেলি এতিয়া হাইৰটত ডাইৰেক্ট ভিডিঅ' শ্বুট কৰিলোঁ মানে ভিডিঅ' শ্বুট নকৰিলোঁ তো গাইছ ডাইৰেক্ট এতিয়া হাইৰটত ভিডিঅ' শ্বুট কৰি আছোঁ তো গাইছ এতিয়া যাই আছোঁ চাওক না পৰিৱেশটো কিমান ধুনীয়া গাইছ চাওক চাৰিওপিনে পিনে পাহাৰ আছে সেদিয়ে পৰিৱেশটোই ধুনীয়া লাগে তো গাইছ যাই থাকোঁ কিমান দূৰ পৰ্যন্ত পাওঁ তো গাইছ পানী ঢালিব আমি যাব খুজিছোঁ মানে 3 জেগাত তো গাইছ লগতে পাগলাৰ টেক আৰু টুকুৰেশ্বৰী আৰু লগতে শ্ৰীসূৰ্য চাওঁ কি হয় যদি পাওঁ নিশ্চয় যাম তেনেহ'লে গাইছ ভিডিঅ'টো শেষলৈ লগাই চাব গাইছ গাইছ ফাইনেলি এতিয়া বইটামাৰি পালোকে ইয়াৰ প্ৰায় অলপখিনি আছে গাইছ চাওক ভিডিঅ'টো শেষলৈকে অ' মাই গড তো গাইছ চাওক ইয়াত বহুত ভয়ানক এক্সিডেণ্ট হৈছে গাইছ বহুত ভয়ানক মানে বিৰাট ভয়ানক গাইছ অলপমান বাইকখনৰ চাইডত ৰাখোঁ তো গাইছ যদি আপোনালোকক দেখাব পাৰোঁ নিশ্চয় দেখাম তো গাইছ চাওক না বহুত ভয়ানক মানে বিৰাট ভয়ানক এক্সিডেণ্ট হৈছে গাইছ তো গাইছ বল বমৰে মানুহ আমাৰ কিন্তু বহুত ভয়ানক এক্সিডেণ্ট হৈছে গাইছ তো গাইছ এনেকুৱা এক্সিডেণ্ট হৈছে ন গাইছ এনেকুৱা মানে এক্সিডেণ্ট হৈছে তো গাইছ এইটো বিৰাট ভয়ানক এক্সিডেণ্ট হৈছে গাইছ লাইফত মই জিন্দগীত মই দেখা নাই বৃদ্ধা শপত খাই গৈছোঁ ফাৰ্ষ্ট টাইম মই এনেকুৱা এক্সিডেণ্ট গাইছ ল'ৰাটো আৰু এতিয়া নাই লগালগ স্পট ডেড হৈ গৈছে গাইছ আমাৰ পানী ঢালিবই অহা ল'ৰা এইটো গাইছ এনেকুৱা এক্সিডেণ্ট হৈছে গাইছ তো গাইছ হেলমেট নোহোৱাৰ কাৰণে এনেকুৱা এই অৱস্থা হৈছে যদি গাইছ হেলমেট থাকিলে একো নহ'লে তো গাইছ আপোনালোকক কৈছোঁ প্লিজ গাইছ হেলমেট লগাব তো গাইছ এক্সিডেণ্টটো চাই পিনে এনেকুৱা বেয়া লাগিছে ন মন থন একে ভালে লগা নাই গাইছ বহুত বেয়া লাগিছে এনেকুৱা বেয়া লাগিছে গাইছ ইচ্ছাই নাযায় আৰু যাব পানী ঢালিম বুলি তো গাইছ প্ৰাৰ্থনা কৰিলোঁ যেন তাৰ আত্মা এটা চিৰজীৱনৰ কাৰণে শান্তি পায় গাইছ ইয়ে প্ৰাৰ্থনা কৰিলোঁ গাইছ আপোনালোকেও প্ৰাৰ্থনা কৰিব যেন তাৰ আত্মা এটা শান্তি পায় তো গাইছ এক্সিডেণ্টটো যে হৈছে গাইছ বেলেগ গাড়ীয়ে মানে খুন্দা মাৰি দিছে তাৰ কাৰণে এই এক্সিডেণ্টটো হৈছে নহ'লে এক্সিডেণ্টটো নহয় এনেকুৱা অৱস্থা হৈছে দেখি পিনে গাইছ মোৰে বাইক চলাব ভয় লাগি আছে গাইছ তো গাইছ এতিয়া যাই আছোঁ লাহে লাহে কৰি তো গাইছ এইটো জেগাটোৰ কি নাম মই নাজানো গাইছ আপোনালোকে জানে তেনেহ'লে কমেণ্ট কৰি জনাব তো গাইছ তো গাইছ ফাইনেলি এতিয়া যোগীসোপা পালোঁ তো গাইছ যোগীসোপা মানে তো গাইছ এতিয়া নৰনাৰায়ণ সেতুখন পামকৈ আৰু প্ৰায় অলপখিনি আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো গাইছ ভিডিঅ'টো শেষলৈকে চাব গাইছ তো গাইছ ফাইনেলি এতিয়া নৰনাৰায়ণ সেতুত উঠিলোঁ গাইছ এতিয়া চাওক গাইছ যাই আছোঁ নৰনাৰায়ণ সেতুখন তো গাইছ চাওক এই যে নৰনাৰায়ণ সেতু তো গাইছ বহুত পুৰণা ব্ৰিজ তো গাইছ নৰনাৰায়ণ সেতুখন 1998 এপ্ৰিল মাহত স্থাপিত হৈছিল তো গাইছ এই নৰনাৰায়ণ সেতুখন প্ৰায় 2.8 কিলোমিটাৰ দীঘল গাইছ বহুত পুৰণা দীঘল ফাইনেলি এতিয়া পাগলাৰ টেক যাম বুলি ভাবিছোঁ তো গাইছ এতিয়া আমি ব্ৰিজৰ তলেদি যাব লাগিব গাইছ যাই আছোঁ এতিয়া লাহে লাহে যাওঁ এইখন নতুন ব্ৰিজ বনাই আছে গাইছ নৰনাৰায়ণ সেতুৰ লগতে এতিয়া আধা হৈছে আৰু সেইপিনে হোৱা নাই লাহে লাহে হৈ যাব তো গাইছ ফাইনেলি এতিয়া পাগলাৰ টেক আহি পালোঁ তো গাইছ ফাইনেলি পাগলা বাবাৰ মন্দিৰত আহি পালোঁ তো গাইছ এতিয়া পানী ঠানি তুলিব যাব লাগিব খোজকাঢ়ি যাই আছোঁ মানে ব্ৰহ্মপুত্ৰত যাব লাগিব পানী তুলিবৰ কাৰণে তো গাইছ লাহে লাহে খোজকাঢ়ি যাই আছোঁ তো গাইছ চাওক মানুহ হৈ আছে বহুত মানুহ আহিছে বহুত দূৰৰ পৰা মানুহ আহিছে তো গাইছ চাওক এতিয়া মানুহবিলাক লাইন ধৰি আছে পানী ঢালিবৰ কাৰণে বহুত ডাঙৰ লাইন ধৰিছে তো গাইছ এতিয়া আমি যাই পানীটো উঠাই পিনে আনি পিনে লাইনত দাঁড়াওঁ তো গাইছ এতিয়া ব্ৰহ্মপুত্ৰত যাই আছোঁ লাহে খোজকাঢ়ি কিনে তো গাইছ এইপিনে দি ব্ৰহ্মপুত্ৰৰ পাৰত যাব লাগিব এতিয়া যাই আছোঁ ব্ৰহ্মপুত্ৰৰ পাৰত সেই যে ব্ৰহ্মপুত্ৰ নদী তো গাইছ ফাইনেলি এতিয়া এই যে আহি পালোঁ ব্ৰহ্মপুত্ৰৰ পাৰত তো গাইছ এতিয়া পানী উঠাই পিনে ডাইৰেক্ট লাইন ধৰাই পিনে পাগলা বাবা মহাদেৱৰ মাথাত পানী ঢালি পিনে অলপমান ৰেষ্ট লৈ পিনে যাম
মানে আৰু তাত যাব খুজিছিলোঁ তো গাইছ আৰু মন চন ভাল লগা নাই তাৰ কাৰণে আৰু নাযাওঁ ইয়াৰ পৰা ইয়াতে ঢালি পিনে আৰু ডাইৰেক্ট অলপমান ৰেষ্ট লৈ পিনে ঘৰত যাম বহুত দূৰৰ পৰা আহিছোঁ তো কোকৰাঝাৰৰ পৰা আহিছোঁ প্ৰায় 85 কিলোমিটাৰে হয় তো গাইছ এতিয়া পানী ঠানি তোলা হ'ল তো গাইছ এতিয়া যাওঁ আৰু লাহে লাহে কৰি আৰু ইয়াতে ভিডিঅ' নবনাওঁ যদি পাৰোঁ তাতে ভিডিঅ' বনাম বুলি ভাবিছোঁ